নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু যেহেতুকে কালী পূজাৰ মেলা সকলো ভালে চলি আছে, তো সেইটোৰ কাৰণে মানে তুলঙীয়াতো যেহেতুকে কালী পূজাৰ মেলা হৈ আছে আৰু তাত থিয়েটাৰো আহিছে, তো ভাবিলোঁ থিয়েটাৰ চাই আহোঁ, আবাহন থিয়েটাৰ। আৰু তাত প্ৰস্তুতি বা আছে আৰু যাই পাই আমি মানে আমাক পাছ দিলে দাদাই, আৰু পাছ দিয়াৰ পিছতে আৰু আমি ভাবিছিলোঁ ছেকেণ্ড শ্ব' চাম, যিহেতুকে বেছি মানুহ নহ'ব। আমি যাই মানে আচৰিত, ইমান মানুহ হৈছে ছেকেণ্ড শ্ব'ত, আৰু প্ৰস্তুতি বাকটো মানে এনেও ভাল লাগে, বহুত বেছি ভাল লাগে। তো সেইটোৰ কাৰণে গেলোঁ আৰু থিয়েটাৰ চাবৰ কাৰণে। বহুত মানুহ হৈছে মানে, আৰু চাওকচোন ভিতৰত মানে মানুহ মানে ইমান মানুহ হৈছে মানে একদম ভৰ্তি মানে গোটেইখিনি আৰু জাগাত পুৰা। তো ছেকেণ্ড শ্ব'টো ইমান বেছি মানুহ, ভাবি চাওক তো ফাৰ্ষ্ট শ্ব'ত আৰু কিমান মানুহ হৈছে। তো থিয়েটাৰ আৰম্ভ হওক বা নহওক, আমাৰ মুখ চালু হৈ গ'ল আৰু এতিয়া থিয়েটাৰ আৰম্ভ হৈ গ'ল। থিয়েটাৰৰ প্ৰথমখিনিত এইটোৱে বুজাইছে যে মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে, ইমান বেছি বিশ্বাস কৰিব নালাগে। তো বলক থিয়েটাৰ চাওক। থিয়েটাৰ শেষ, ঘৰে ঘৰে বলক। আৰু যিহেতুকে থিয়েটাৰ চাই এতিয়া ওলাই আহিলোঁ, 12টা বাজিছে এতিয়া, আৰু মেলা এতিয়াও চলি আছে। তো মানে মেলাটো অলপ ঘূৰিলোঁ মানে সেই কিনা নাই একো, এনেই চালোঁ আৰু দোকান পোহৰবিলাক। ভালে আহিছে, মেলা ডাঙৰে হৈছে। আৰু এইফালে এই কিবা নতুন লাইট ওলাইছে দেখোন, এই দামী ঘৰৰ কাৰণে, আমাৰ ঘৰৰ নহয় আৰু। তাৰপিছত যিহেতুকে আৰু 12টা বাজি গৈছে, তো আমি 10টাৰ পিছত খানা নাখাওঁৱেই, আৰু 12টা বাজিছে। তো ছোৱালীকে দিলোঁ, মানে তাই খাব কৈ আছিল, তো সেইটো কাৰণে তাইকে দিলোঁ, আমি খোৱা নাই। আৰু 12টা পাৰ হৈছে, আৰু এয়া অলপ বহি আছোঁ কিহত ৰেষ্টুৰেণ্টত, যিহেতুকে তাই খাই আছে, তো সেইটোৰ কাৰণে। আৰু মানুহ বহুত বেছি হৈছে, থিয়েটাৰো বহুত বেছি ভাল লাগিছে। আৰু থিয়েটাৰত এইটোৱে বুজাইছে যে কাকো ইমান বেছি বিশ্বাস কৰিব নালাগে, আৰু মানে বিশ্বাসঘাতক মানে এটা ফেমিলি কেনেকুৱাকৈ মানে বৰবাদ হৈ গ'ল আৰু ইমান বেছি বিশ্বাস কৰি। তো সেইটোৰ ওপৰতে নাটকখন আৰু। তো এনেকুৱাকৈ আমি আহি আছোঁ। আৰু ৰাতি জাৰ্ণি কৰি কোনে কোনে ভাল পায় জনাব। মইতো বহুত বেছি ভাল পাওঁ ৰাতি জাৰ্ণি কৰি। আৰু আজি এনেকুৱা মানে আছিল, যদি কিবা কথা কোৱাত ভুল লৈছে মাফ তাফ কৰি দিব, আৰু ধন্যবাদ। মোৰ ভিডিঅ'টো শেষ হৈছে আৰু বাবে।